দীৰ্ঘ বছৰ আগতে ভাৰতৰ মানুহে নদীৰ পাৰত ঘৰ বনাবলৈ আৰম্ভ কৰিছিল। সিন্ধু নদীৰ পাৰত দুখন চহৰ আছিল, হৰপ্পা আৰু মহেঞ্জোদাৰো। এই চহৰবোৰে গোটেই পৃথিৱীক দেখুৱাইছিল যে আমি প্ৰাচীন, কিন্তু আমি বুদ্ধিমান। তেওঁলোকৰ ঘৰবিলাক আছিল ওখ ইটাৰে সজা পকী ঘৰ। পানীৰ নলা আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছিল, যেন সেয়া এক বৰ্তমানৰ এখন আধুনিক চহৰহে। তেওঁলোকে বাণিজ্য কৰিছিল, ধাতুৰ ব্যৱহাৰ কৰিছিল, কিন্তু আইৰণ বা লোৰ উদ্ধাৰ এতিয়াও হোৱা নাই। সিহঁতৰ ৰজা কোন আছিল? এইটো আজিও পুৰাতত্ত্ববিদসকলে সন্ধান কৰি আছে, কাৰণ কোনো ৰাজদৰবাৰত এই বিষয়ে প্ৰমাণ পোৱা নাছিল। তেওঁলোকৰ ধৰ্মত মাটিৰ মাতৃদেৱী আছিল, যাক তেওঁলোকে জননীৰ ৰূপত পূজা কৰিছিল। এয়াই আছিল সিন্ধু নদীৰ সভ্যতা বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। এইটো ভাৰতীয় ইতিহাসত প্ৰথম নগৰ সভ্যতা, য'ত মানুহে প্ৰথম বা শৃংখলিত জীৱন, নগৰ গঠন আৰু প্ৰযুক্তি বিকাশ শিকিছিল। সময় গ'ল আৰু সিন্ধু সভ্যতা ধ্বংস হৈ গ'ল। যেতিয়া সিন্ধু সভ্যতা ধ্বংস হৈ গ'ল, তেতিয়া উত্তৰ দিশৰ পৰা এক নতুন জাতি আহিল। তেওঁলোকক কোৱা হয় আৰ্য। তেতিয়া সময় আছিল প্ৰায় 1500 খ্ৰীষ্টাব্দ। তেওঁলোকে মধ্য এছিয়া বা ইউৰোপীয় অঞ্চলৰ পৰা আহিছিল বুলি ইতিহাসবিদে কয়। আৰ্যসকল আছিল যাযাবৰ, অৰ্থাৎ যাত্ৰা কৰা লোক। তেওঁলোকে পশুপালন আৰু কৃষি দুয়োটা কামেই কৰিছিল। গৰু আছিল তেওঁলোকৰ ধনৰ পৰিচয়। এজন মানুহৰ সম্পত্তি কিমান গৰু আছে তাৰ দ্বাৰাই মাপ কৰা হৈছিল। আৰ্যসকলে প্ৰকৃতিৰ দেৱতাসকলক পূজা কৰিছিল, যেনে ইন্দ্ৰ, অগ্নি, বৰুণ, সূৰ্য, বায়ু আদি। তেওঁলোকে যজ্ঞ কৰিছিল। সেই সময়তে তেওঁলোকে লিখিছিল ঋগ্বেদ, যিটো ভাৰতৰ আটাইতকৈ পুৰণি গ্ৰন্থ। ভাৰতবাসীক আৰ্যসকলৰ বহুতো অৱদান আছে। তেওঁলোকে ভাৰতলৈ নতুন ভাষা, ধাৰ্মিক প্ৰথা আৰু সামাজিক ধৰ্মবোধ লৈ আহিছিল। সেই সময়ত সমাজত শিক্ষা, সংগীত, গণিত আদি বিকাশ পাবলৈ ধৰিলে। তেওঁলোকৰ ধৰ্মৰ পৰা পিছত হিন্দু ধৰ্মৰ জন্ম ল'লে। সেই সময়তেই জন্ম ল'লে সমাজৰ চতুৰ্বৰ্ণ ব্যৱস্থা, যেনে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। আকৌ সেই একেই সময়তেই মহাজন পদবোৰ গঠন হ'ল, যাৰ ভিতৰত মগধ আছিল আটাইতকৈ শক্তিশালী। মগধৰ মাটিতে জন্ম ল'লে এদিন এজন ৰজা, যাৰ নাম আছিল চন্দ্ৰগুপ্ত মৌৰ্য। তেওঁক পথ দেখুৱাইছিল এজন বুদ্ধিমান গুৰু। তেওঁৰ নাম আছিল চাণক্য বা কৌটিল্য, যিয়ে অৰ্থশাস্ত্ৰ লিখিছিল। চন্দ্ৰগুপ্ত আৰু চাণক্যৰ যুতিয়ে গঢ়ি তুলিলে মৌৰ্য সাম্ৰাজ্য, যি ভাৰতৰ প্ৰথম একত্ৰিত সাম্ৰাজ্য। অশোক আছিল চন্দ্ৰগুপ্তৰ নাতিয়েক। অশোকে কলিঙ্গ যুদ্ধত ৰক্তৰ সমুদ্ৰ দেখি হিংসা ত্যাগ কৰিলে। তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি গোটেই দেশত শিলালিপি স্থাপন কৰিলে, য'ত লিখা আছিল ধৰ্মই জীৱনৰ মূল পথ। অশোকে গছ ৰোপণ কৰিলে, বিদ্যালয় খুলিলে আৰু বৌদ্ধ ধৰ্মৰ বাৰ্তা পঠালে শ্ৰীলংকালৈ। তাৰ কেইবাবছৰৰ পাছত মৌৰ্য সাম্ৰাজ্য শেষ হ'ল। কিন্তু ইতিহাসে নতুন অধ্যায় আৰম্ভ কৰিলে গুপ্ত সাম্ৰাজ্যৰ, যাক কোৱা হয়
ভাৰতৰ সোণালী যুগ। চন্দ্ৰগুপ্ত প্ৰথম, সমুদ্ৰগুপ্ত আৰু চন্দ্ৰগুপ্ত দ্বিতীয়, যাক বিক্ৰমাদিত্য বুলিও জনা যায়। এই তিনিজনে গোটেই ভাৰতক এক শক্তিশালী দেশ বনালে। এই সময়ত বিদ্যা, বিজ্ঞান, গণিত, সাহিত্য সকলোতে উন্নতি হ'ল। এই সময়তে জন্ম ল'লে আৰ্যভট্ট, যিয়ে শূন্যৰ ধাৰণা দিলে। কালিদাসে লিখিলে অভিজ্ঞান শকুন্তলম, যাক আজি পৃথিৱীৰ আটাইতকৈ সুন্দৰ কাব্যবোৰৰ অন্যতম বুলি মনা হয়। গুপ্ত সাম্ৰাজ্যৰ পিছত আহিল হৰ্ষবৰ্ধন, যি উত্তৰ ভাৰতৰ শেষ মহান ৰজা। তেখেতে কনৌজত ৰাজত্ব কৰিছিল। তেওঁ ৰাজনীতিৰ লগে লগে ধৰ্ম আৰু শিক্ষা প্ৰতিপালন কৰিছিল। হিউৱেন চাং নামৰ চীনা পৰিব্ৰাজকজন তেতিয়াই ভাৰতলৈ আহিছিল হৰ্ষবৰ্ধনৰ আমন্ত্ৰণত। সেই সময়ত মানুহে ধৰ্মৰ দিশ বিচাৰিলে। তেতিয়া জন্ম ল'লে গৌতম বুদ্ধ আৰু মহাবীৰ স্বামী। বুদ্ধই কৈছিল যে লোভ, ক্ৰোধ, মিছা কথা এইবোৰ ত্যাগ কৰা। তেওঁৰ উপদেশ আছিল মধ্যম পথ। আনহাতে মহাবীৰে বুজাইছিল অহিংসাই মহাধৰ্ম। এই দুয়োজনে ভাৰতৰ সমাজক শান্তি, দয়া আৰু নৈতিকতাৰ পথ দেখুৱালে। সিন্ধুৰ পৰা গংগা পৰ্যন্ত, যজ্ঞৰ পৰা বৌদ্ধ ধৰ্মলৈ প্ৰাচীন ভাৰত আছিল এক আশ্চৰ্য যাত্ৰা। ইতিহাসৰ এই কাহিনীত জন্ম লৈছিল সভ্যতা, চিন্তা আৰু ধৰ্মৰ নতুন যুগ। এয়াই আছিল প্ৰাচীন ভাৰতৰ কাহিনী, য'ত মানুহে মাটি, মন আৰু মানৱতাৰ মাজত নিজক চিনিবলৈ আৰম্ভ কৰিছিল।